নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ ফৰ্মখনো কেনেকৈ ফিলআপ কৰে তাকে আমাক যি ট্ৰেইনিং দিছিলে সেই সম্পৰ্কে অকণমান ভিডিঅ'তে কৰি সকলোকে দেখাওঁ বুলি ভাবিলোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাওক। আবেদন পত্ৰৰ প্ৰথমতেই দিয়া আছে ক্ৰমিক নম্বৰ। এতিয়া সকলোৱে চাগে ভাবিছে ইয়াত ক্ৰমিক নম্বৰটো কোনটো হ'ব পাৰে বুলি, বহুতৰে হয়তো প্ৰশ্ন আছে। গতিকে এই দেখিছেনে, ইয়াত এটা নম্বৰ আমি যেতিয়া ফৰ্ম দিছিলোঁ তেতিয়া ইয়াতে এটা নম্বৰ আছে। এই নম্বৰটো এই ক্ৰমিক নম্বৰত দিব লাগিব। তাৰপিছতে আত্মসহায়ক গোটৰ সদস্যাৰ নাম ইন কেপিটেল লেটাৰ্ছ, সদস্যাৰ এগৰাকীৰ নাম কেপিটেল লেটাৰত দিব লাগিব। যদি ইংলিছত ফিলআপ কৰে তেতিয়া কেপিটেল লেটাৰত লিখিব লাগিব। পৰাপক্ষত ফৰ্মখন ইংলিছত ফিলআপ কৰাটোৱে ভাল। আৰু ইয়াতে পাছপোৰ্ট ফটো দিয়াই আছে, গতিকে পাছপোৰ্ট ফটো এখন লগাব লাগিব। আৰু ইয়াত আত্মসহায়ক গোটৰ নাম, ইয়াতে গোটৰ নামটো লিখি দিব। যিটো গোটত আছে তেওঁ সেইটো গোটৰ নাম লিখি দিব। আৰু আত্মসহায়ক গোটৰ MIS কোড, ইয়াত MIS কোডটো মানে লোকচত যিটো MIS কোড আহিছে সেইটো সকলো সখী বাইদেউৰ লগত ব্লকত যোগাযোগ কৰিলে সকলো সখী বাইদেউকে দিয়া হৈছে। সেই MIS কোডটো ইয়াত বহাব লাগিব 11টা সংখ্যাৰ। কিন্তু SHG যিটো কোড 6টা থাকে সেই কোডটো নহয়, কিন্তু এইটো বহুতৰে হয়তো ভাবিব পাৰে SHG কোডটো বুলি, কিন্তু SHG কোডটো নহয়। যিটো MIS কোড এটা নতুনকৈ লোকচত এণ্ট্ৰি কৰাৰ পিছত থাকে সেই গোটৰ কোডটো, সেইটো দিব লাগিব। আৰু মোবাইল নম্বৰটো দিব লাগিব। যিটো মোবাইল আগতে মানে আধাৰত দিছিলে ধৰক, সেইটো এতিয়া বৰ্তমান নাই, তেনেকুৱা ধৰণৰ মোবাইল নাম্বাৰ দিব নালাগে। যিটো মানে এক্টিভ হৈ আছে অথবা নিজৰ মোবাইল নাথাকিলেও পৰিয়ালৰ যিকোনো এজনৰ মানে মোবাইল নাম্বাৰটো দিলেও হ'ব ইয়াতে, কিন্তু এক্টিভ মোবাইল নাম্বাৰটোৱে দিব লাগিব। জাতিটো বিচাৰিছে, জাতি আপোনাৰ কোনটো জাতি হয় তাকে টিক চিন মাৰিলে হৈ গ'ল। আবেদনকাৰী মৰাণ মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় নেকি? যদি হয় তেতিয়াহ'লে হয়, যদি নহয় তেতিয়াহ'লে নহয় টিক চিন মাৰিব। আবেদনকাৰী চাহ জনজাতিৰ অন্তৰ্ভুক্ত নেকি? ইয়াতে হয় যদি হয়, নহয় যদি নহয় বুলি টিক চিন মাৰিব। ছেভিংছ বেংক একাউণ্ট নম্বৰ, ইয়াতে একাউণ্ট নম্বৰটো এড কৰিব। বেংকৰ নাম, ইয়াত বেংকৰ নামটো লিখিব। আৰু শাখাৰ নাম, যিটো ব্ৰাঞ্চ হয় শাখা হয় সেইটো লিখিব। আৰু IFSC কোড, বেংকৰ IFSC কোডটো লিখিব। গাঁওখনৰ নাম লিখিব, যিটো ৰেভিনিউ ভিলেজ সেই মতেহে লিখিব লাগিব গাঁওখনৰ নামটো। তাৰপিছত আছে সংকল্প পত্ৰ 1। ইয়াৰ দ্বাৰা মই আপোনাৰ নামটো লিখিব, SHG মেম্বাৰগৰাকীৰ নাম, স্বামী বা পিতাৰ নাম, বয়সটো লিখিব। আৰু ইয়াত গোটৰ নামটো লিখিব, আত্মসহায়ক গোটৰ এগৰাকী সদস্য। আৰু মোৰ MIS কোড, এই কোডটো আগত লিখা কোডটোৱে ইয়াত লিখিব, গোটৰ MIS কোডটো। মই দৃঢ়তা আৰু শুদ্ধ অন্তৰেৰে ঘোষণা কৰোঁ, এইখিনি পঢ়ি চাব। পঢ়ি চাই আপোনালোক যদি প্ৰযোজ্য হয় তেতিয়াহ'লে আপোনাৰ ইয়াতে চহী এটা কৰিব। বৰ্তমান মানে যিসকল মানে বহুত ছোৱালীও আছে গোটত, গতিকে তেওঁলোকে এইটো সংকল্প পত্ৰ মানে চহী নকৰিলেও হ'ব, মানে যিহেতু তেওঁলোকে বিয়া হোৱা নাই। বহুতে প্ৰশ্নও কৰি আছিলে আমাক যে বিয়া নোহোৱা ছোৱালীও বহুত গোটত আছে, গতিকে তেওঁলোকে এইখিনি ফিলআপ কৰিব লাগিব নে নালাগে। এইখিনি তেওঁলোকে ফিলআপ কৰিব নালাগে, যাৰ ক্ষেত্ৰত প্ৰযোজ্য হয় তেওঁহে ফিলআপ কৰি দিব। এইটো সেই তেনেকৈ মানে তেওঁলোকৰ ক্ষেত্ৰত বিয়া নোহোৱা ক্ষেত্ৰত মানে হেৰি নহয়, মানে প্ৰযোজ্য নহয়। ইয়াৰ দ্বাৰা মই আমুকৰ নামটো লিখি দিব, ইয়াতে স্বামী বয়স একেখিনিয়ে, গোটৰ নামটো আৰু MIS কোডটো, আৰু এইখিনি লিখি ইয়াতে আবেদনকাৰী, ইয়াত মোৰ উপস্থিতিত আবেদনকাৰীয়ে এইটো তাৰিখটো লিখিব লাগিব, কিমান তাৰিখে কৰিছে, এইটো তাৰিখে সত্য ঘোষণা কৰি স্বাক্ষৰ কৰিলে। ইয়াতে এজন সাক্ষীৰ চহী কৰিব লাগিব। মানে ইয়াত দিয়া আছে যে সন্তানৰ কথাটো, 3টা সন্তান আৰু 4টা সন্তান, জনজাতি মানে যিখিনি জাতিৰ যিমানটা সন্তান সীমাবদ্ধ কৰিছিলে সেই ক্ষেত্ৰত হয় বুলি মানে আপোনাৰ স্বামীয়ে ইয়াত চহী কৰি দিব লাগিব। যদি হাজবেণ্ড বৰ্তমান নাই, তেওঁ মানে পৰিয়ালৰ যিকোনো এজনে সাক্ষী হৈ চহী কৰি দিলেও হ'ব।
আৰু সেই সংকল্প পত্ৰখিনিয়ে আকৌ ইয়াত ইংলিছত আছে, গতিকে ইয়াত ইংলিছত পূৰালে ইংলিছতে ফিল আপ কৰিব পাৰিব। নামখিনি দিব, তাৰপিছতে ডেট, MIS কোড এনেকৈ গোটেইখিনি ইয়াত বহাই ইয়াতে ছিগনেচাৰ কৰিব। তাৰপিছত ইয়াতো সেয়াই একেখিনিয়ে চবতে বিচাৰি আছে, নামটো, তাৰপিছত ডাটাৰ অফ বা ৱাইফ অফ, হাজবেণ্ডৰ নাম বা নিজৰ পিতৃৰ নাম, তাৰপৰা বয়স, তাৰপিছতে গোটৰ নাম আৰু MIS কোড লিখি ইয়াতে সাক্ষীৰ চহী কৰাব। তাৰপিছত ইয়াত ডেটটো দিব আৰু ইয়াতে ছিগনেচাৰ কৰাব নিজৰ। বাকী সেইখিনিয়ে আছিলে। আৰু ইয়াত দিছে অমৃত বৃক্ষ আন্দোলনৰ অংশৰূপে ৰোপণ কৰা পুলিকেইটাৰ ফটো। যদি আপোনাৰ আগৰ ফটো দুকপি আছে এই চাইজতে বনাই ল'ব আৰু বনাই লৈ ইয়াতে লগাই দিব। আঠা লগাব, কোনোৱে ষ্টেবল ব্যৱহাৰ নকৰিব। ফটোকেইখন আঠাই ল'ব, পাছপৰ্টখনতো আঠা লগাব আৰু ইয়াতো আঠা লগাব। ইয়াতে দুখন ফটো যিটো চাইজত আছে সেই চাইজতে দোকানত বনাবলৈ দিব। ইমানেই আছিলে। এইখিনি পঢ়ি চাই কোনটো কামৰ কাৰণে আপোনালোকে কোনটো কাম বাছি ল'ব সেই তাতে বহাই দিব। আৰু ইয়াৰ পিছতে এটা বিজনেছ প্লেনো বনাবলৈ কৈছে। বৰ্তমান বিজনেছ প্লেনটো লাহে ধীৰে বনোৱা হ'ব। এইখিনি প্ৰথমে ফিল আপ কৰি লোৱা হওক, তাৰপিছতে আপোনালোকক বিজনেছ প্লেন কেনেকৈ বনায় সেয়াও পাৰিলে দেখাম বাৰু ভিডিঅ' আকাৰে। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি উপকৃত হৈছোঁ বুলি ভাবিছে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ' চাই ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি আগুৱাই যোৱাত সহায় কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।